হেল্ল' ফ্ৰেণ্ডছ, মই আজি আকৌ অন্য এটা ৰেচিপি লৈ আহিছোঁ। আজি মই লালমোহনৰ ৰেচিপি এটা লৈ আহিছোঁ। মই চুজি দি লালমোহন কেনেকৈ বনাব পাৰি মই সেইখিনিকে আজি আপোনালোকৰ আগত দেখুৱাই যাম। চাই থাকিবচোন ভিডিঅ'টো কেনেকুৱা লাগে। এয়া দেখিছেনে, মই লালমোহনকেইটা কাঢ়ি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। ইমানে কোমল হৈছে নহয়, এয়া চাওক, এটা মই ফালি পেলাই দেখুৱাই দিছোঁ আৰু দেখাটো ইমান ধুনীয়া হৈছে। চাওকচোন ইমান কোমল হৈছে। মই চুজি দি পেলাই বনাইছোঁ। এয়া মই 1 বাটি চুজি লৈ লৈছোঁ, তাৰপিছত পাউডাৰ গাখীৰ লৈ লৈছোঁ। এখন কেৰাহী বহাই দিলোঁ, তাতে মই ঘিউ 1 চামুচ দি দিছোঁ। ঘিউটো দি দিছোঁ, নহ'লে লাগি ধৰিব পাৰে তলত, সেইকাৰণে মই ঘিউটো দিছোঁ। ঘিউটো গলি যোৱাৰ লগে লগে মই তাতে চুজিখিনি দি দিম। চুজিখিনি অলপ ভাজি ল'ব লাগিব, নহ'লে কেঁচা কেঁচা ভাৱটো আহে, সেইকাৰণে মই চুজিটো অলপ ভাজি লৈছোঁ। লৰাই থাকিব লাগে, চুজিখিনি ক'লা হৈ যাবলৈ দিব নালাগে। মই সেইকাৰণে চুজিখিনি লৰাই আছোঁ। পূৰা হেৰি কৰিও ভাজিব নালাগে, লাহে লাহে আপোনালোকে লৰাই ভাজি থাকিব। এইটো হ'বলৈ বেছি টাইমো নালাগে, তৎক্ষণাতে হৈ যায়, খায়ো টেষ্টি লাগে। মোৰ অলপমান ৰঙচুৱা টাইপৰ হৈ গৈছে, খালি কেঁচা কেঁচা গোন্ধটো যাব লাগে, নহ'লে কেঁচা টাইপৰ হৈ থাকে। এতিয়া মই চিৰাপটো বনাই ল'ম। চিৰাপটো বনাবৰ কাৰণে মই 1.5 কাপ চেনি লৈ লৈছোঁ। ডেৰ কাপ চেনিত মই 2 গিলাচ পানী দি দিছোঁ। এইখিনিও মই ভাজি আছোঁ। এতিয়া মই গাখীৰখিনি ঢালি দিছোঁ। তাতে মই গাখীৰ দিছোঁ, আপোনালোকে পানীও দিব পাৰে। তাৰপিছত একে লৰাই থাকিব। আৰু অলপ গাখীৰ দি দিছোঁ, কাৰণ চুজি হয় শুকান টাইপৰ হৈ যায়গৈ, সেইকাৰণে একদম শুকুৱাই পেলাব নালাগে। এয়া দেখিছেনে, লৰাই আছোঁ। একদম শুকুৱাই পেলালে লালমোহনকেইটা ফটা চান্স থাকে। এতিয়া মোৰ হৈ গ'ল, মই এখন ডিছত উলিয়াই ল'লোঁ। লৈ পেলাই মই অলপ মঠি লৈছোঁ। তাতে মই পাউডাৰ গাখীৰ অলপো দি দিম। মই পাউডাৰ গাখীৰ 3 চামুচমান দি দিছোঁ। এতিয়া আকৌ গোটেইখিনি ধুনীয়াকৈ মাৰি ল'ম। আপোনালোকে একদম টান হৈ গ'লে অলপমান গাখীৰ দি দিব পাৰে। মোৰটো ঠিকেই আছে। আৰু তাতে মই অলপ বেকিং চ'ডা দি দিছোঁ, বেকিং পাউডাৰ। এতিয়া মোৰ চাওকচোন চাচনিটো, মই তাতে ইলাচি দি দিছোঁ। ইলাচি 3টামান মই ফালি পেলাই দি দিছোঁ। মই সৰু সৰুকৈ ধুনীয়াকৈ গোল গোলকৈ মই বল বনাই লৈছোঁ। বলকেইটা আপোনালোকে ডাঙৰকৈও বনাব পাৰে বা নিজৰ চইচ মতে বনাব পাৰে। এতিয়া মই কেৰাহীটো গৰম হোৱাৰ লগে লগে মই ৰিফাইন তেলখিনি দি দিছোঁ। ৰিফাইন তেলখিনি মই একদম বেছি গৰম হ'বলৈ নিদিওঁ, কাৰণ বেছি গৰম হৈ গ'লে ফাটি থাকিব। সেইকাৰণে মই এনেই অলপমান গৰম হোৱাতে মই দি দিছোঁ। মই এটা এটাকৈ গোটেইকেইটা দি দিছোঁ। লাহে লাহে ফুলি গৈছে। এয়া দেখিছেনে, ধুনীয়াকৈ সিজি আছে।
আৰু মই এতিয়া কি কৰিম, মই হেতাৰে লৰাই নিদিওঁ, মই কেৰাহীখন লাহে লাহে কৰি পেলাই লৰাই দিছোঁ, কাৰণ হেতাৰে লৰাই দিলে ভাঙি যাব পাৰে। তাৰপিছত যেতিয়া অলপ ৰঙচুৱা হ'ল তেতিয়া মই হেতা এখনে লাহে লাহে কৰি পেলাই মই হেৰি কৰি দিছোঁ, লৰাই দিছোঁ। এতিয়া চাওকচোন কালাৰটো, আপোনালোকে কালাৰটো বেছিকৈ ভাজি ল'ব পাৰে, কমকৈও ভাজি ল'ব পাৰে। যদি বেছিকৈ ভাজে হয়তো দেৰি যাব পাৰে, খাই ইমান ভাল নালাগিব পাৰে। মই এতিয়া ভজা হোৱাৰ লগে লগে মই চাচনিটোত দি দিলোঁ। মই এতিয়া 3 ঘণ্টামান থোৱাৰ পিছত চাওকচোন কেনেকুৱা হৈছে, ইমান ধুনীয়া হৈছে কালাৰটো। আপোনালোকেও এনেকৈ বনাই খাই চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু যিসকল নতুনকৈ আহে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।